নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো জাৰ্নি উইথ মলয়াৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ বহুত দিন আপোনালোকক ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলো স্বাস্থ্যসন্মত কিছু অসুবিধা লগতে মই ব্যক্তিগতভাৱে অকমান ব্যস্ত হৈ পৰিছিলো কাৰণ মই থকা ঘৰটো সলনি কৰিবলগীয়া হ'ল যোৱাটো ভিডিঅ'ত যেটো ঘৰৰ পৰা মই ভিডিঅ' কৰিছিলো আজি হেতু ঘৰ নহয় বিশেষ কৈ পেলাই দীঘলীয়া নকৰো মই আপোনালোকক লাহেধিয়ে ঘৰটো দেখুৱাম আৰু আজি যেহেতু দেওবাৰ মই ভাবিছো অকনমান বাহিৰলৈ ওলাই যাওঁ প্ৰত্যেকৰে এক মনোবাঞ্ছা থাকে নহয়নে দেওবাৰে বাহিৰত এখাস খাম অকনমান ওলাই যাম কিন্তু প্ৰায়ে মোৰ মনোবাঞ্ছাটো যিমান ভাবো হেনেকৈ নহয়গৈ কাৰণ ঘৰৰ পৰা দূৰত থাকো প্ৰত্যেকটো কাম নিজে কৰিব লাগে লগতে মাত্ৰ এটা উইক অফ পাও মই উইকেণ্ডত থাকে হেকাৰে সুবিধা হয় বাৰু যি নহওক মই আজি ওলাইছো হায়দৰাবাদৰ এটুকুৰা খুব ধুনীয়া ঠাইলৈ আসলে হায়দৰাবাদ আহিলে প্ৰত্যেককে সেই ঠাইডখৰলৈ যায় কিন্তু যেহেতু কৰোনা মহামাৰীৰ বাবে বৰ্তমান বন্ধ হৈ আছে কিন্তু ভাবিছো যিমানখিনি পাৰো শুনিছো বন্ধু বান্ধৱীৰ মুখত যে বহুতে গৈছে তালৈ যিমানখিনি পাৰো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ আজিৰ এটো গেটআপ গতিকে খুব কমফৰ্ট ফিল কৰো জিন্স পিন্ধি গতিকে মই এনেকৈ যাম আৰু বেছি দীঘলীয়া নকৰো বলক মোৰ সৈতে চাৰ্মিনাৰ ইয়াত ইমানেই ভিৰ হৈছে নহয় এতিয়া কেমেৰাটো উলিয়াবলৈ মোৰ ভয় লাগিছে মোবাইলতে ৰেকৰ্ডিং কৰিছো আৰু মাতটো আপোনালোকে কিমানটো শুনিছে নাজানো মই আপোনালোকক ভিৰ দেখুৱাম আসলে দেওবাৰ কাৰণে নে কি নে মইতো ভাবিছো কৰোনা ভাইৰাছৰ এইখিনি সময়ত মানুহে নাথাকিব চাগে আৰামত আপোনালোকক মই কেমেৰাত শ্বুট কৰি দেখাম জেগাখিনি কিন্তু এতিয়া একদম বিপৰীত বেগটো দিছে একদম আগফালে লৈ লৈছো মানে আগফালে লৈ ল'বলগীয়া হৈছে মই আপোনালোকক দেখাইছোঁ এই ভিৰ চাওকচোন মানুহৰ বহুত মানুহ আমি পাইছোহি দেখাইছোঁ ৰ'ব এয়াই হৈছে হায়দৰাবাদৰ মুখ্য আকৰ্ষণৰ অন্যতম চাৰ্মিনাৰ চাৰ্মিনাৰলৈ আহিলে কাষতে থকা বজাৰখনে কিন্তু সকলোকে আকৰ্ষিত কৰে ময়ো বিচাৰি ফুৰিছো কেইযোৰমান কাণফুলি আৰু এয়া মই বিচাৰি ফুৰা কাণফুলি দুযোৰ পাই গলো এইখনে হৈছে চাৰ্মিনাৰৰ কাষতে থকা বজাৰখন বিভিন্ন ধৰণৰ সামগ্ৰীৰে ভৰপূৰ বিপণীসমূহত প্ৰায়ে গ্ৰাহকৰ ভিৰ দেখা পোৱা যায়
এফালে ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় স্থানৰ মাজতেই দেখা পাইছিলোঁ লক্ষ্মী মাতাৰ মন্দিৰ। ধৰ্মীয় বিশ্বাসৰ এনে পবিত্ৰ মিলনে মনটো ভৰাই তুলিলে। যোৱাকালি ভিডিঅ'টো মই আপোনালোকৰ লগত কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ হৈছে কালি যথেষ্ট পৰিমাণে ভিৰ হৈছিল, আপোনালোকে দেখিলেই। আৰু মই যেতিয়া তাৰ পৰা ওলাবলৈ লৈছোঁ, আমি আমাৰ বাহনখন লৈ ঘৰমুৱা হ'বলৈ, ইমানেই ভিৰ আছিলে যে মানে বহুত সময় লাগিল ৰাস্তা পাবলৈও। আৰু তাৰপাছত আহি মই ঘৰ পালোহি, বহুত ভাগৰো লাগিলে। আৰু তাৰপাছত মই ভাবিলোঁ আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰিম, কিন্তু কৰা নহ'ল, কাৰণ আহি পেলাই মই আকৌ আন এঠাইলৈ যাবলগীয়া হ'ল। অন্য একো নহয়, ঘৰুৱা কিছু সামগ্ৰী কিনিবলগীয়া আছিলে, যিহেতু চব কাম নিজে কৰিব লাগে। গতিকে সপ্তাহটোৰ কাৰণে সেইখিনি বজাৰ কৰিবলৈ গ'লোঁ আৰু আহি যথেষ্ট দেৰি হ'ল। আৰু আজি হৈছে সোমবাৰ, আৰু অফিচৰ পৰা আহি দৈনন্দিনৰ যিকেইটা কাম সেইকেইটা কৰি ল'লোঁ। আচলতে ৰাতিপুৱা সময়ত বহুত লৰালৰি হয়, কিবা এটা কৰি যোৱাটো সম্ভৱেই নহয়, যিকেইটা পাৰোঁ কৰি যাওঁ। বিশেষকৈ কৰোণা হোৱাৰ পৰা ঘৰৰ পৰা চব লৈ যাওঁ, খোৱা বস্তু সকলো লৈ যাওঁ, দুপৰীয়া আহাৰ হওক, মৰ্ণিং ব্ৰেকফাষ্ট হওক। গতিকে একদম সময় নহয়, আহি সেইখিনি চব কৰি ল'লোঁ। আৰু এতিয়া ৰাতি আচলতে যথেষ্টখিনি হ'ল। মই যিমান পাৰোঁ অকণমান লাহে লাহে কৈছোঁ, আশে পাশে মানুহবিলাকৰ যাতে অসুবিধা নহয়। আপোনালোকে নিশ্চয় ভালকৈ শুনিছে বুলি আশাবাদী। মই শ্বেয়াৰ কৰিবলৈ লোৱা কথাকেইটা উপায়ো নাই, এনেকৈ ৰাতি হ'লেও শ্বেয়াৰ কৰিবই লাগিব, কাৰণ নহ'লে আকৌ দেওবাৰলৈ অপেক্ষা কৰিবলগীয়া হয়। অন্য একো নাই, আমি কি কৰোঁ প্ৰায় নিজে, ছোৱালীবিলাকে বিশেষকৈ কিবা এটা বস্তু কিনিলে আমি খুব শ্বেয়াৰ কৰি ভাল পাওঁ। ঘৰত থাকিলে ঘৰৰ মানুহবিলাকৰ লগত কৰা হয়, ইয়াত যিহেতু অকলে থাকোঁ, গতিকে শ্বেয়াৰ কৰিবলগীয়া বিশেষ একো নাই। ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। সৰু সৰু বস্তু দুটামান কালি কিনিলোঁ, কাৰণ মই কৈ গৈছিলোঁ বহুত এক্সাইটেড। চাৰ্মিনাৰ যাবলৈতো হয়ে বাৰু, কাৰণ আগতে বহুত দিনৰ আগতেই গৈছিলোঁ, লকডাউনৰ কাৰণে বন্ধ হৈ আছিলে। কিন্তু মই ছাইডৰ মাৰ্কেটখনৰ কাৰণে বেছি এক্সাইটেড আছিলোঁ, কিন্তু মই বেছি বস্তু কিনা নহ'ল, মানুহ যিহেতু বহুত আছিলে। বেছি দীঘলীয়া নকৰোঁ, মই আপোনালোকক বস্তুকেইটা দেখুৱাওঁ। কিন্তু এটা কথা, মই বহুত বেছি দৰদাম কৰিব নাজানো। আচলতে বহুতে কয় চাৰ্মিনাৰত বহুত কম দামত বস্তু আনিব পাৰে, ভাল বস্তু আনিব পাৰে দৰদাম কৰিব জানিলে। মই এইবিলাকত একদম কেঁচা, যিটো দাম দিছে সেইটোতে লৈ আহিছোঁ। তাকে মই আপোনালোকৰ শ্বেয়াৰ কৰোঁ। বহুত বেছি বস্তু নহয়, মোৰ ভাল লগা বস্তু, গতিকে ক'ৰবাত যদি দাম বেছিকৈও ভৰিছোঁ আপত্তি নাই, তেওঁলোকৰ সংসাৰখন চলক, নহয়নে? মই কিনিছিলোঁ, প্ৰথমতে দেখাওঁ, দুটা ৰিং কিনিছিলোঁ। এই দুটা আপোনালোকে এতিয়া দেখিব নাই জানো, দেখিছেনে আপোনালোকে ভালকৈ? এই দুটা ৰিং কিনিছিলোঁ, দুয়োটাতে মিলাই চাগে 50-60 টকামান লৈছিলে, মই পাহৰিছোঁ। 50-60 টকাত দুটা মিলাই, আৰু মোৰ যথেষ্ট ভাল লাগিছিলে। মই আপোনালোকক দেখাইছোঁ ৰ'ব। এইটো এটা অকণমান হোৱাইট ষ্ট'ন থকা হয়। আৰু আপোনালোকে চাৰ্মিনাৰ আহিলে ল'ব, জুৱেলাৰীৰ ক্ষেত্ৰত বিশেষভাৱে বিয়া বাৰু বা নৰ্মেল পাৰ্টিবিলাকৰ কাৰণে আপোনালোকে ৱেৰ কৰিবৰ কাৰণে কেনেকুৱা লাগিছে। আৰু মই ইটো দেখাই দিছোঁ ৰ'ব। এই দুটা মই কিনিলোঁ, মোৰ খুব ভাল লাগিছিলে। মই আচলতে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, কিন্তু মই পাহৰি থাকিলোঁ। কালি মই যেতিয়া গৈছিলোঁ তেতিয়া কিন্তু মই মনত নাছিলে, হঠাতে বেপাৰী এজন আহিলে আৰু তেওঁ ক'লে, গতিকে তেওঁ যিটো দাম কৈছিলে মই কিন্তু সেইটো দিয়েই আনিছিলোঁ। 50 বা 60 টকা, বহুত বেছি নহয়। মোৰ ভাল লাগিছিলে। আৰু আপোনালোকক কেনেকুৱা লাগিছে মোক জনাব। আচলতে যিকোনো ধৰণৰ পাৰ্টি ৱেৰত বা ফাংচনবিলাকত আমি ৱেৰ কৰিব পাৰোঁ। বিশেষকৈ আমাৰ ইয়াত ট্ৰেডিশ্যনেল ডে'বিলাক খুব চেলিব্ৰেট কৰিবৰ কাৰণে আমাক ট্ৰেডিশ্যনেল ড্ৰেছত যাবলৈ কয়, আৰু এইবিলাক কেৰি কৰি মই অকণমান ভাল পাওঁ। সেইটো আছিলে মোৰ প্ৰথম বস্তু। আৰু তাৰপিছত মই ইয়েৰিং কিনিছিলোঁ। আচলতে চাৰ্মিনাৰত বেছিভাগ ইয়েৰিঙৰ কাৰণে বহুত পপুলাৰ হয়, বহুত ইয়েৰিং ওলায় তাত বিভিন্ন। মই বেছি ইয়েৰিং নিপিন্ধোঁ, আপোনালোকে দেখিছে মই প্ৰায় নৰ্মেল ডেজতো মই অফিচো নিপিন্ধোঁ, কেতিয়াবা পিন্ধা হয় অকেজনেল ৱাইজ, কিন্তু মই ভাল পাওঁ ইয়েৰিং, মই বহুত ভাল পাওঁ। বহুত চখ আছিল এটা সময়ত, কলেজৰ দিনত চাগে বহুত ডাঙৰ ডাঙৰো পিন্ধিছিলোঁ, এতিয়া নাই বাৰু। মই দেখাইছোঁ এইযোৰ এযোৰ ইয়েৰিং কিনিছিলোঁ। বাপৰে, টাকুৰি ঘূৰা দি ঘূৰিছে মানে। আপোনালোকে দেখিছেনে বাৰু ইয়েৰিংযোৰ? মই চেষ্টা কৰিছোঁ দেখুৱাবলৈ কিমান দূৰ পাৰোঁ ইয়েৰিংটোৰ। গতিকে এইযোৰ আছিলে ইয়েৰিং। আপোনালোকে বিশ্বাস কৰিব নকৰিবও পাৰে, এইযোৰ মাত্ৰ 10 টকা, মাত্ৰ 10 টকাত। আচলতে 10 টকীয়া ইয়েৰিং আমাৰ গুৱাহাটীতো পায়, আমাৰ যোৰহাটতো পায়, কিন্তু
এইযোৰ যিটো পেটাৰ্ণ হয় মই ইমান বেছি নাজানো বাৰু, অভিজ্ঞ নহয় এইবিলাকত, মই ইমান নিপিন্ধোঁ, কিন্তু মোৰ ভাল লাগিলে। 10 টকাত কিবা এটা ভাল লগা মৰম লগা বস্তু দিছে ন, বিশেষকৈ কালাৰটো চিম্পলো হয় ধুনীয়াও হয়। তো এইটো আছিলে মোৰ 2 নম্বৰ বস্তুটো, 10 টকা মই ক'লোৱে অলৰেডি। তাৰ পাছত মই ডাঙৰ দুযোৰ ইয়েৰিং কিনিলোঁ। মই কৈছিলোঁ ন মই ইয়েৰিং আগতে ডাঙৰো পিন্ধিছিলোঁ, মই খুলি পেলাই দেখাইছোঁ। এইযোৰ এযোৰ আপোনালোকে এতিয়া কিমান দূৰ দেখিব জানো পায়, দেখিছেনে? এইযোৰ হৈছে মোৰ, আশা কৰিছোঁ আপোনালোকে দেখিছে। আৰু এইযোৰ ইয়েৰিং মই কালি কিনিছিলোঁ তাৰ পৰা, আৰু এইযোৰত আছিলে 100 ৰুপিজ। এইযোৰ 100 ৰুপিজ। মোৰ ভাল লাগিলে, কিন্তু মানে পইচাটোতকৈ বেছি বহুত মৰম লগা নহয় ন, মই বিশেষ নিপিন্ধোৱে, মোৰ যে এইযোৰে কিমান বছৰ যাব ঠিক নাই। আৰু মই মৰমৰ ইয়েৰিং যিবিলাকৰ কালেকশ্যন আছে, মই ইয়েৰিং কালেকশ্যন মোৰ বহুত আছে দেই, মই নিপিন্ধিলেও মোৰ আছে, মই দেখুৱাম কেতিয়াবা। এইযোৰ সেই কালেকশ্যনত মই ধুনীয়াকৈ থৈ দিম, বৰ মৰম লগা। পিন্ধিব পাৰিম নাই ঠিক নাই, মই ইমান বেছি গধুৰ ফুলি পিন্ধিব নোৱাৰোঁ, কিন্তু বহুত মৰম লগা যে মই মৰমত থৈ দিম। এইযোৰ আছিলে। আৰু এযোৰ ইয়েৰিং কিনিছোঁ, বাপৰে পাক খাই ধৰিছে, ৰ'ব। এইযোৰ যে ইমান মৰম লগা, মোৰ মানে দেখাৰ পাছতেই, মই সেইটো হাতখন কি কৰি আছোঁ, মানে মই দেখাৰ পাছতেই এযোৰ দৰদাম মানে পিছৰ কথা, মই এযোৰ চিধা লৈ লৈছোঁ। খুব মৰম লগা, দেখিছেনে? গতিকে এইযোৰত লৈছিলে 120 টকা, আৰু সেইযোৰত আছিলে 100 টকা। এইযোৰ কিন্তু মোৰ বহুত মৰম লগা, বহুত ভাল লাগিছে মোৰ। যিকোনো চেলোৱাৰ লগত আপুনি ৱেৰ কৰিব পাৰে, এইযোৰো পাৰে চেলোৱাৰ লগত ৱেৰ কৰিব, কিন্তু মই ভাবোঁ এইযোৰ চেলোৱাৰ লগত বেছি ধুনীয়াকৈ যাব, নহয়নে? কুৰ্তি জিন্সৰ লগতো ধুনীয়াকৈ যাব। মোৰ খুব মৰম লাগিলে। পিন্ধিব পাৰিম নাই দুইযোৰ মোৰ সন্দেহ আছে। মই ডাঙৰ পিন্ধোঁ, কিন্তু পাতল পিন্ধোঁ। এই দুযোৰ পাতল কিন্তু দেই, যথেষ্ট পাতল। তথাপি চাম, মই পিন্ধিলে আপোনালোকৰ লগত অবভিয়াছলি শ্বেয়াৰ কৰিম, ফটো বা ভিডিঅ' যি হয়। চ' এই দুযোৰ মই চাৰ্মিনাৰ পৰা ল'লোঁ। আৰু একো নাই, এতিয়া আপোনালোকে নাহাঁহিব, মাত্ৰ 10 টকা লৈছিলে। ফণী এখন ৰাস্তাতে দি আছিলে, মানে তেওঁ কিছুমান বস্তু ৰাখিছিলে, চব 10 টকা, আৰু যোনটো লয়, মোৰ তাত কিবা কাণ খজোৱা কিবা কিবি এখোৱামান আছিলে, মোৰ ইমান দৰকাৰ নাছিলে, এখন মই লৈ ল'লোঁ, এনেই লৈ ল'লোঁ। আছে মোৰ বেগত, মোৰ এটা অভ্যাস আছে, বেগত এখন ৰাখোঁ, ঘৰত মোৰ ফণিয়াবলৈ, বাথৰুমতো ৰাখোঁ, আৰু এখন ক'ৰবাত ৰাখোঁ, লৈ থৈ দিলোঁ। মোৰ খুব মৰম লাগিলে। তো ইমানে আছিলে। পাহৰিছোঁ, এইডাল যে মাৰি আছোঁ, এইডালো মই কালি লৈছিলোঁ। কিমান লৈছিলে, 70 নে 80 টকা এটা লৈছিলে, আৰু মই বৰ পাহৰোঁ দেই দাম চামবিলাক। 70-80 টকা লৈছিলে। অলপ এইডাল কিন্তু অকণমান বাৰ্গেনিং কৰিছোঁ দেই, মানে অকণমান কৰি মেলি এডাল লৈছোঁ, বহুত মৰম লাগিলে মোৰ। আৰু এডাল 70 নে 80 টকা লৈছিলে, আৰু বহুত ভাল হয়, মানে ডাবলকৈ দিছে কাপোৰখিনি। আৰু মোৰ এনেকুৱা বস্তুবিলাক খুব ভাল লাগে। কিমানো হ'লে ডাঙৰ হৈ থাকিম, নহয়নে? ডাঙৰ মানে চাকৰি কৰিছোঁ বুলি, এতিয়া অকণমান ঘৰৰ পৰা আঁতৰত আছোঁ বুলিয়ে যে ডাঙৰ হৈ গ'লো, কথা নাই। আমি এতিয়াও কেতিয়াবা সেই মনটো সৰুৱে হৈ থাকে, মন যায় সৰু ছোৱালীকেইটা থাকিবলৈ। আৰু বিশেষকৈ সৰু ছোৱালীতকৈ থকাতকৈ মই কমফৰ্ট ফিল কৰোঁ যেতিয়া কিবা এটা মেকআপ লোৱাৰ টাইমত, বা আপুনি ফেচ ৱাছ কৰিছে, বা আপুনি কিবা এটা মানে চুলিকেইডালে আমনি কৰি নাথাকক, সেইখিনি সময়ত এইবিলাক লগাই খুব ভাল লাগে। যথেষ্ট কথা কৈছোঁ, বহুত দীঘলীয়া হৈছে ভিডিঅ'টো। আপোনালোকে আশা কৰোঁ চাই ভাল পাব। বৰ বিশেষ কণ্টেণ্ট লৈ পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰা নাই, মই ভাবি পেলাইও কৰা নাই। যিখিনি হৈ গৈছে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ, আৰু কৈছোঁ যিহেতু বহুদিন ভিডিঅ' দিয়া নাই, মই সেইকাৰণে আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা মই আপোনালোকৰ উপযোগীকৈ চেষ্টা কৰিম নতুন কণ্টেণ্ট লৈ আহিবলৈ। আশা কৰোঁ মোৰ একমাত্ৰ ভিডিঅ'ই আছিলে, আচলতে মই ভিডিঅ' দিয়াই নাই তেনেকৈ। যিখিনি মৰম দিলে, যিখিনি কমেণ্ট কৰিলে, যিখিনি আশীৰ্বাদ দিছে, সেইখিনি যাতে সদায় মোৰ চেনেলটোৰ সৈতে থাকে। আৰু এইখিনিতে কওঁ, মই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ ক'ব পৰাকৈ মই বিশেষ আপোনালোকৰ কাৰণে একোৱেই কৰা নাই, আৰম্ভহে কৰিছোঁ। সদায় কৰাৰ দৰে তথাপি আজিও ক'ম, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে, তেতিয়াহে লাইক কৰিব। আৰু তাতকৈ অলপ বেছিকৈ ভাল লাগিলে যদি ভাবে যে বিনোদনধৰ্মী হওক বা কিবা এটা জানিবলগীয়াই হওক, জানিবলগীয়াকৈ একো কৰা নাই, তথাপি যদি কিবা এটা ভাল লাগিছে শ্বেয়াৰো কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক যথাসময়ত পাবৰ বাবে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ কমেণ্টৰ যোগেৰে দিব বুলি মই আশাবাদী। সৰু ভুলবোৰ মাৰ্জনাৰে, জয় আই অসম।